हेलो एवरीवन আজি মই আলু পৰঠাৰ অলপ বেলেগ ষ্টাইলত বনোৱা ৰেচিপি এটা লৈ আহিছো আশা কৰো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব মই পৰঠাখিনি বনাবলৈ আলুৰ লগতে মটৰো দি দিছো যেহেতু এতিয়া মটৰৰ সিজন হয় হেতু কাৰণে মটৰো দিছো মটৰ আৰু আলু মই একেলগে এটা হুছেল আহালৈকে সিজাই লম তাতকৈ বেছি নেকি আৰু এতিয়া মই চপাৰ এটাত পিয়াজ এটা দিছো এনেদৰে টুকুৰা টুকুৰ কৰি কাটি দিছো আৰু আদা অলপ কাটি দিছো সৰু সৰু কৰি জলকীয়া দুটা দিছো আৰু এটুকুৰা নহৰু দিছো এফুটাই দিছো নহৰু দিলে গেছৰ প্ৰবলেম থাকিলে গেছ নহয় যি সকলে পৰঠা খালে গেছ হয় তেওঁলোকৰ গেছ নহয় এতিয়া মই সব কৰি লৈ লম এখিনি ধনিয়াও অলপ দিছো ধনিয়া দিলে ফ্লেভাৰটো ভাল হয় এতিয়া মই আলু আৰু মটৰখিনি বইল কৰি ললো আৰু তাতেই মই এই গুটেইখিনি ধনিয়া পিয়াজ গুটেইখিনি সব কৰি লৈছিলো যে সেইখিনি মিলাই পেলাই গুটেইখিনি মই ভাঙি লম ভালদৰে মিলাই লম আৰু এতিয়া মই সোৱাদ অনুযায়ী নিমখ দিছো আৰু লগতে মই অলপমান আন্দাজ মতে জিৰা পাউডাৰ দিছো আপোনালোকে জিৰা পাউডাৰটো স্কিপ নকৰিব খুব ভাল হয় জিৰা পাউডাৰ দিলে ইচ্ছা কৰিলে ৰেড চিলি পাউডাৰো দিব পাৰে মই দিয়া নাই তাৰ পাছত এতিয়া মই কেৰাহী এখন বহাই দিছো আৰু কেৰাহীখনত অলপ মিঠা তেল গৰম হোৱাৰ পাছত আজওয়াইন অলপ দিছো আজওয়াইন দিলেও গেছৰ প্ৰবলেম নহয় যদি পৰঠা খালে গেছ হয় হেতু কাৰণে এতিয়া মই তেলখিনি ষ্টাফিংখিনি দি পেলাই 30 সেকেন্ড 40 সেকেন্ড মান সময় ভাজি লম তাৰ পাছত এখিনি হৈ যাব ভজা তাৰ পাছত আলু পৰঠা বনাব পৰা হৈ যাব ষ্টাফিংখিনি আমাৰ ৰেডি হৈ গল এফালে মই ষ্টাফিংখিনি ঠাণ্ডা হ'বলৈ ৰাখি দিছো আৰু আনফালে মই এটা বাউলত আটা লৈছো তাৰ লগত অলপমান পিঠাগুৰি লম আৰু বেসন লম বেসন আৰু পিঠাগুৰি দিলে পৰঠাটো খাবলৈ খুব টেস্টি হয় আৰু অলপ মচমচিয়াৰ নিচিনাও হয় আৰু কোমলো হয় আপোনালোকে এনেদৰে বনাই চাবচোন খাই নিশ্চয় ভাল পাব এতিয়া মই গুটেইখিনি হুকানকৈ ভালদৰে মিলাই লৈছো তাৰ পাছত মই নিমখো দিছিলো নিমখ দিয়াটো দেখুৱা নহল এতিয়া মই অলপ কুহুমীয়া পানী দি আটাখিনি মাৰি লম বেছি টানো নহয় আৰু বেছি কোমলো নহয় তেনেকৈ মই ডটো বনাই লৈছো এয়া আপোনালোকে দেখিছে ডটো কিমানখিনি কোমল হৈছে মই হাতেৰে দেখুৱাই দিছো এতিয়া মই আপোনালোকক দুখন পৰঠা বনাই পেলাই দেখুৱাই দিছো মই কেনেদৰে বনাও আপোনালোকেও এনেদৰে বনাব পাৰিব যদি আজি আপোনালোকৰ মোৰ এই পৰঠা ৰেচিপিটো ভাল লাগিলে লাইক কমেন্ট কৰিব লগতে আপোনালোকে ফ্ৰেণ্ডছ আৰু ৰিলেটিভৰ লগত মোৰ ভিডিওটো শেয়াৰ কৰিব আৰু যদি কোনোবা নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো চাই আছে আৰু এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব যাতে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিও নটিফিকেশন সোনকালেই পাই যায় থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দ্য ভিডিও